আমাৰ সংবাদদাতা বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ কোকৰাঝাৰ জিলা সমিতি AIUDFৰ ফালৰ পৰা আমি সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ BDC নিৰ্বাচন পৰিচালনা সমিতি আছে। এই পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি নজৰুল হক চাহাবে আমাৰ জিলাখনৰ যি আশা আকাংক্ষা তথা প্ৰত্যাশিত প্ৰাৰ্থী আনোৱাৰ হোসেন চাহাবক যি প্ৰাৰ্থিত্ব প্ৰদান কৰে তাৰ কাৰণে মই কেন্দ্ৰীয় সমিতিৰ লগতে BDC ইনচাৰ্জ মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি 5জন দাবীদাৰ আছিলোঁ। 5জনৰ ভিতৰত কেন্দ্ৰীয় সমিতি বিবেচনা কৰি আমাৰ আনোৱাৰ হোসেন চাহাবক প্ৰাৰ্থিত্ব দিলে আৰু আমি বাকী 4জনে আমি যদিও প্ৰাৰ্থিত্ব পোৱা নাই, এই ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ দ্বিমত নাই। আমাৰ উদ্দেশ্য দলে যাক প্ৰাৰ্থিত্ব দিয়ে আমি দলৰ হৈ কাম কৰিম। মই এই চেগতে আমাৰ দলীয় সতীৰ্থসকলক আহ্বান জনাম যে বিভিন্ন আমি যিকেইজন প্ৰাৰ্থী বাকী 4জন আছিলোঁ, আমাৰ নিজাববীয়াকৈ কিছু সমৰ্থক আছিল। মই তেখেতসকলক যাতে মনত কোনো ধৰণৰ ভাৱ নাৰাখি সকলোৱে যাতে দলৰ খাতিৰত ওলাই আহি একেলগে মাৰ বান্ধি থিয় হৈ যাতে আগন্তুক যি পৰিষদীয় নিৰ্বাচন, এই পৰিষদীয় নিৰ্বাচন যাতে সকলোৱে মিলি আমি একলগ হৈ আমি যাতে আমাৰ যি যুঁজ, সেই যুঁজত যাতে আমি জয়ী হ'ব পাৰোঁ। কাৰণ আপোনালোকে জানে আমাৰ এটাই শ্লোগান আছে, যুঁজিম যুঁজিম আৰু যুঁজি জীয়াই থাকিম। তো সেই উদ্দেশ্য লৈ আমি আগবাঢ়ি যাম। আমিতো আপোনালোকে জানে আমি কাৰো লগত মিত্ৰতাও নাই, আমি একলা চলৰ নীতি আমি আগবাঢ়িছোঁ। আশা কৰোঁ আমি ৰাইজৰ মাজত যি বাৰ্তা লৈ যাম ৰাইজে আমাক আঁকোৱালি ল'ব। কাৰণ বিগত সময়ছোৱাত আপোনালোকে চাইছে আমাৰ AIUDF দলে সংখ্যালঘু জনসাধাৰণৰ লগতে অন্যান্য যি পিছপৰা বা শোষিত নিষ্পৃষ্ট জনতাৰ হকে যি ধৰণৰ কাম কাজ আগবঢ়াই আহিছে, ইয়াকে লৈ সম্বল লৈ আমি ৰাইজৰ মাজত যাম আৰু ৰাইজে নিশ্চয় আমাক আঁকোৱালি ল'ব। আমি আশাবাদী অনাগত দিনত আমি যি 9টা সমষ্টি প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, ইয়াৰ আমাৰ প্ৰায়খিনি সমষ্টিতে আমি আমাৰ প্ৰাৰ্থীক বিজয়ী কৰিবলৈ সক্ষম হ'ম। AIUDF দলৰ কেন্দ্ৰীয় সমিতিৰ লগতে আমাৰ BDC ইনচাৰ্জ নজৰুল হক ডাঙৰীয়ালৈকে ধন্যবাদ থাকিল। তেখেতে মোৰ ওপৰত যি ভৰসাত আজি মোক প্ৰাৰ্থিত্ব দিছে, তাৰ কাৰণে মোৰ AIUDF দলৰ প্ৰত্যেকজন বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি আমাৰ ফকীৰাম সমষ্টিত যি ধৰণৰ অন্যায় অত্যাচাৰ কৰি আছে, এই BJP চৰকাৰে আমাৰ সংখ্যালঘুৰ মানুহৰ ওপৰত যি টাৰ্গেট লৈ পেলাই যি অন্যায় অত্যাচাৰ কৰি আছে, তাৰ প্ৰতিৰোধ কৰাৰ কাৰণে আমাৰ AIUDF দল একমাত্ৰ দল আৰু AIUDF দলে ইয়াৰ প্ৰতি উত্তৰ যি অহা ইলেকশ্যনত উত্তৰ দিব। ৰাইজক আহ্বান কৰিম লগত যে আপোনালোকে বিবেক আৰু বিবেচনাৰে ভোটটো দিব। কাৰণ এই BJPক ৰোধ কৰিব হ'লে আমি সকলোৱে একত্ৰিত হ'ব লাগিব। একত্ৰিত হৈ পেলাই আমি যিকোনো এজন প্ৰাৰ্থীক ভোট দিব লাগিব আৰু এই ফকীৰাম সমষ্টিত BJPক ৰোধ কৰিব লগা হ'লে AIUDFৰ বাহিৰে বেলেগ আন কোনো দল নাই।